যোৱা কিছুদিনৰ পৰা আমি বিশেষকৈ নামনি অসমৰ বৰপেটা, বঙাইগাঁও, ধুবুৰী, চিৰাং, কোকৰাঝাৰ আদি অঞ্চলত এক কলা মানুহৰ আতংকময় এটা পৰিৱেশ দেখিবলৈ পাইছোঁ আৰু মানুহ আতংকিত হৈ গৈছে। আমি সদস্য সংখ্যালঘু ছাত্ৰী পৰিয়ালসকলে এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ, কোনো কলা মানুহ নাই। এইটো এটা ভ্ৰান্ত ধাৰণা আৰু মানুহৰ মাজত এটা ভুল বাতৰি বিয়পাই মানুহবিলাকক আতংক কৰিবৰ কাৰণে আছাম দুৰ্বৃত্তই এই কামবিলাক কৰি আছে। হয়, এইটো কথাও ঠিক যে লকডাউনৰ সুযোগ লৈ বা কিছু অসুবিধাৰ বিধৰ কাৰণে মানুহৰ সমাগম কম হোৱাৰ বাবে কিছু চুৰি কাৰ্য সঘনাই সংঘটিত হ'বলৈ ধৰিছে। আমি এনেকুৱা মানুহ দেখিছোঁ যে ডিজেল গাঁত সানি তেওঁলোকে চুৰি কাৰ্য কৰিবলৈ যায় আৰু বা কলা কাপোৰ মেৰিয়াই তেওঁলোকে চুৰি কাৰ্য কৰিবলৈ যায়। তেনেকুৱা সময়ত আমাৰ সাধাৰণ মানুহ দেখিলে খেদি গ'লে তেতিয়া কলা মানুহৰ এইটো ৰূপ দি পেলাই এই চুৰবিলাকো বাচি যাব বিচাৰে। গতিকে আমি বিশেষকৈ আৰক্ষী প্ৰশাসনক আমি আহ্বান জনাইছোঁ যে এনেকুৱা ধৰণৰ চুৰবিলাকৰ বিৰুদ্ধে টহলদাৰী ব্যৱস্থা কৰিব লাগে আৰু চুৰবিলাকক কৰায়ত্ব কৰি কঠোৰভাৱে শাস্তি দিব লাগে। আৰু সাধাৰণতে সমাজৰ যিখিনি শিক্ষিত মানুহ আছে আমাৰ, এই সকলো মানুহে সমাজৰ মানুহখিনিক বুজাব লাগে যে কলা মানুহৰ কোনো আতংক নাই। এইটো এটা ভ্ৰান্ত ধাৰণা, ভুল ধাৰণা। এইটো আমাৰ সমাজ ব্যৱস্থাক আৰু বেছি ক্ষতিহে কৰি আছে। গতিকে কলা মানুহক কোনো ভয় খাব নালাগে। আৰু যদি কোনো মানুহ দেখা পায়, ৰাতিৰ অন্ধকাৰত যদি কোনো অচিনাকি মানুহ দেখা পায়, তাক আইন হাতত তুলি নলয়, তাক আৰক্ষীৰ হাতত গতাই দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। কাৰণ এজন কলা মানুহৰ আতংকই এজন নিৰোহী হয়তো মানসিক বিকাৰগ্ৰস্ত বা ভাল মানুহো কেতিয়াবা সাধাৰণ ৰাইজৰ আক্ৰমণৰ বলি হ'ব পাৰে। গতিকে এনেকুৱা সাধাৰণ ৰাইজ বা মানসিক বিকাৰগ্ৰস্ত মানুহ যাতে ৰাতি ওলাই গ'লে যাতে মানুহৰ আক্ৰমণৰ বলি নহয়, তাৰ কাৰণে সাধাৰণ ৰাইজে হাতত দা লাঠি লং লৈ তেওঁলোকক আক্ৰমণ কৰাৰ পৰিৱৰ্তে তেওঁলোকক সোধপোছ কৰি আৰক্ষীক তেওঁলোকে গোটাই দিয়ক। আৰক্ষীয়ে নিশ্চিতভাৱে তদন্ত কৰি তেওঁ কি ভাল মানুহ নে বেয়া মানুহ নিশ্চিতভাৱে তেওঁলোকে তদন্ত কৰিব আৰু ওলাই পৰিব। গতিকে তেনেকুৱা ক্ষেত্ৰত ৰাইজেও আইন হাতত তুলি নল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। হয়, সমাজৰ এই চুৰবিলাক ৰুধিবৰ কাৰণে, ডকাইতবিলাকক ৰুধিবৰ কাৰণে আমি সমাজখনত আৰু সচেতন কৰিব লাগিব আৰু বিশেষকৈ আৰক্ষী বিভাগটো অতি সষ্টম হ'ব লাগিব।